বৰ্তমান মই এতিয়া বহি আছোঁ ড্ৰয়িং ৰুমত। গা পা ধুই আহিলোঁ কেলৈ কি আজি মই যাব লাগিব শিৱসাগৰ। মাৰ লগত মই শিৱসাগৰ যাব লগা আছে। মাৰ ডক্টৰ দেখাব আছে আৰু মোৰো কাম অলপ আছে। তো মা আৰু মই আজি শিৱসাগৰ যাব লাগিব। ভাইটি ঘৰত থাকিব আৰু আমাৰ ঘৰৰ ওচৰৰ আইতাগৰাকী হয়, ঘৰৰ ওচৰ মানে ঘৰৰে হয় আইতাগৰাকী। তো তাৰ লগত থাকিব ভাইটি। আমি এতিয়া যাম আৰু মা ওলাই আছে, ওলাই কৰি হ'লে লাহেকৈ আমি যাওঁ আৰু। মোৰ কলেজতো সোমাব আছে কেলৈ কি মোৰ হাৰ্ড কপিখিনি ছাবমিট কৰিব আছে। তো কলেজটো 10টা বজাত খুলিব। চাওঁ আৰু কি হয়, কেতিয়া গৈ পাওঁগৈ আৰু কেতিয়া ছাবমিট কৰিব পাৰোঁ। আজি ষ্টাৰ্টিংটো একাপ চাহ আৰু এখন ৰুটিৰে কৰা হ'ল। এতিয়া তাত গৈ কিবা খামগৈ আৰু যদি পাৰোঁ, যদি টাইম হয় মানে। এতিয়াতো যাওঁ আৰু এতিয়া ময়ো ওলাওঁ। বাইকখন উলিয়াই নিলোঁ এতিয়া কোল্ড ষ্টাৰ্ট দি লওঁ অলপ, তাৰপিছত আমি ওলাওঁ আৰু ঘৰৰ পৰা। টমি কি কৰিছ? টমি এইফালে চা। টমি ইয়াক খং উঠি আছে। এতিয়া মানে এই ওচৰতে মইতো দেখি অলপ ভয় খাই গ'লোঁ, কিন্তু তাৰ ওচৰতে সাপ এটা পাৰ হৈ গ'ল। তো সি দৌৰি আহিছে তাক মাৰিবৰ কাৰণে। তো মই ভয় খালোঁ। মই তেতিয়া তাৰ চেইনডাল টানিছিলোঁ, সি তেতিয়া মোৰ ওপৰতে ভুকি দিছিল। তো ডেঞ্জাৰ, ই আজি বহুত ডেঞ্জাৰ কাম কৰিব গৈছিল, কিন্তু সাপটো পলাই গ'ল, সেইকাৰণে সি বাচি গ'ল। এতিয়া আৰু এটা কথা হ'ল কি মানে কি আছিলে, মোৰ লগৰ এটা হয়, ঘৰৰ ওচৰৰে হয়। সি মানে কল কৰিছিলে মোক এতিয়া। তো সি কৈছে আৰু এনেকৈ বাৰ্থডে আছে তাৰ, তো সি কাৰণে ইনভাইট কৰিছিলে। এতিয়াতো মই শিৱসাগৰ যাব লগা হৈছে। তো সেইকাৰণে মই এতিয়া কি কৰোঁ তাকে ভাবিছোঁ। যদি সোনকালে আহি পাওঁ তেতিয়া যাম, আৰু যদি নাপাওঁ তেতিয়া উপায় নাই আৰু। কিন্তু সোনকালে ঘূৰি আহিবলৈ ট্ৰাই কৰিম। মই লগৰটোক কৈছোঁ যে কি মোলৈ ৰখি দিবি, আমি দুইটা একেলগে যাম। চাওঁ এতিয়া কি হয়, শিৱসাগৰত কিমান টাইম হয়। শিৱসাগৰতো কিবা এটা ভিডিঅ' বনাব লাগিব ন। চাওঁ এতিয়া। এই মা ওলাই আছে, ওলাই হোৱাই নাই, ৰখি আছোঁ আৰু মই ৰখি বাইকখন উলিয়াই কৰি এতিয়া ৰেডি কৰি গৈছোঁ। বাইকখনো চফা কৰিব আছে, বাইকখন বহুত লেতেৰা হৈ আছে মানে। ফাইনেলি আমি এতিয়া শিৱসাগৰে পালোঁহি। মা ক্লিনিকত সোমাইছে। মোক এতিয়া লগৰ এটাই কল কৰিলে, তাৰ ঘৰ ইয়াতে হয়, খ্ৰীষ্টানপট্টি চাৰিআলি। সি ইয়াতে আছে। তো মোক ক'লে লগ কৰিম ব্ৰ, আহিবা এনেকৈ। মই গৈছোঁ তোমাৰ ওচৰলৈ। তো সি আহিব এতিয়া। এইটো হৈছে STC, তো STC হয়। তো তাৰ কাৰণে ৰখি আছোঁ আৰু আহি পেলাই আপোনালোককো দেখাম কোন হয়। এই এতিয়া বৰ্তমান আহি পাইছে মোৰ ওচৰত। এই আছ নিখিলেশ, নমস্কাৰ। এই মোৰ কলেজ টাইমৰ লগৰ হয়। ইয়াৰ লগত মই কলেজত পঢ়ি থাকোঁতে চিনাকি হ'লোঁ। ইয়াৰ ঘৰ ইয়াতেই। দেদি ভাই নতুন ব্লগাৰ, ভাল লাগিছে। ইয়াৰো ইউটিউব চেনেল এটা আছে, মই ভাল লাগিব, একেলগে কাম কৰিম। ঠিকে আছে, কৰিম নিশ্চয় কৰিম। তাকে দেদি ভাই বহুত দিনৰ মূৰত লগ পাই ভাল লাগিছে। পটককৈ ফোন কৰি দিলে, মই টাউনতে আছিলোঁ, মাতিলে আহি গ'লোঁ। তাৰপৰা এতিয়া অকণমান কথা বতৰা পাতোঁ আৰু মানুহটো বহুত দিনৰ মূৰত লগ পাইছোঁ। খালি চেনেলটো চবেই ছাপোৰ্ট কৰক দেই, কষ্ট কৰিছে বেছে। ইয়াৰো ইউটিউব চেনেল এটা আছে, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, ছাবস্ক্ৰাইব কৰিব। ব্লগ দিয়া নাই বহুত দিন, দিব লাগিব লাহেকৈ। এইবোৰ লকডাউন চকডাউনৰ কাৰণে মানে মন নোযোৱা হৈ আছে একদম। তো এতিয়া আমি দুইটাই অলপ লেকচাৰ মাৰোঁ, অলপ পিছত লগ পাই আছোঁ। এতিয়া মই নিখিলেশক বিদায় দিলোঁ, সি বেলেগ এটা কামত গৈছে। ময়ো বাইকখন আনিব যাওঁ। মই বাইকখন মানে অলপ দূৰত পাৰ্কিং কৰিছিলোঁ, ইয়াত পোৱা নাছিলোঁ যে। চ' বাইকখন আনি লওঁ এতিয়া। এতিয়া আমি কিবা এটা খাই যাওঁ বুলি মা আৰু মই ইয়ালৈকে আহিলোঁ, শিৱসাগৰ ইভেষ্ট পিজ্জা। ভাইটি লৈ কিবা এটা লৈ যাব লাগিব। এতিয়া অৰ্ডাৰ দিলোঁ, কিমান টাইম লাগে এতিয়া ৰখি আছোঁ আৰু। বহুত ভোক লাগি আছিলে। অৰ্ডাৰটো যেতিয়া আহিলে মানে মই ভিডিঅ' কৰিবই পাহৰি থাকিলোঁ। যেতিয়া অৰ্ডাৰ আহিলে মই লগালগ খোৱা ষ্টাৰ্ট দি দিলোঁ। চ' মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। চ' গাইজ, আমি এতিয়া গৈ আছোঁ শিৱসাগৰ শিৱদৌল। শিৱসাগৰ শিৱদৌল বুলি ক'লেতো চবেই চিনি পায়েই। শিৱসাগৰ আহি যদি শিৱদৌলৰ মুখখন নাচোৱা তো কিবা এটা ইনকমপ্লিট টাইপ হৈ থাকে। তো সেইকাৰণে মই এতিয়া শিৱসাগৰ শিৱদৌলটো দেখাবলৈ আহিছোঁ। এয়া চাওক কি ধুনীয়া ভিউ, দৌলটো কিমান ধুনীয়া লাগিছে চাওক এইফালে।
এইখিনি টোটেল 3টা দৌল আছে। এটা হৈছে বিষ্ণু দৌল, এটা হৈছে দেৱী দৌল, আৰু এইফালে লেফ্ট ছাইডে আছে শিৱসাগৰ পুখুৰী। শিৱসাগৰ পুখুৰীটো বুলি ক'লেতো বহুতে গম পায় আৰু ইয়াত চ' গাইজ আপোনালোকে দেখি পালে শিৱসাগৰ শিৱদৌল। এতিয়া আমি আহি আছোঁ শিৱসাগৰ গাৰ্লছ কলেজ ফালে। এইখন হৈছে শিৱসাগৰ গাৰ্লছ কলেজ। শিৱসাগৰ গাৰ্লছ কলেজখন দৌলৰ একদম কাষতে আছে, দেখি পাইছে এইফালে। এয়া ৱাও, ভিউটো চাওক কি ধুনীয়া, আকাশখন কি ধুনীয়া লাগিছে চাওক, ব্লু কালাৰ দৌলটোৰ সৈতে। শিৱসাগৰ বুলি ক'লে এটা বেলেগেই ইমাজিনেশ্যন মনলৈ আহে। শিৱসাগৰ দ্য হিষ্টৰিক প্লেচ, বহুত টুৰিষ্ট আহে ইয়ালৈ দৌল চাবলৈ, শিৱসাগৰ পুখুৰী চাবলৈ, আৰু বহুত জেগা আছে এনেকৈ ৰংঘৰ কাৰেংঘৰ এইবোৰ। তো এতিয়া মইতো শিৱসাগৰ আহিছোঁ যেতিয়া দৌলটো দেখাইছোঁ আপোনালোকক। এইখন গাৰ্লছ কলেজৰ মেইন গেটখন। গাইজ ইয়াত এটা প্ৰব্লেম হ'ল কি, মই ঘূৰি আহোঁতে ভিডিঅ' কৰিছিলোঁ, কিন্তু ভিডিঅ'টো মই ভুলতে ডিলিট কৰি পালোঁ। চ' গাইজ এই ভিডিঅ'টো মই এতিয়া দিব নোৱাৰিলোঁ। শিৱসাগৰৰ পৰা আহি মই 3টামান বজাতে পালোঁহি। তাৰপিছত মোৰ কাম এটা অহাত মই আকৌ চৰাইদেউৰ ফালে আহিব লগা হ'ল। চৰাইদেউ এখন বাগান কয়, চৰাইদেউ বাগানৰ ফালে আহিব লগা হ'ল। তো ইয়াৰ কামটোতো এতিয়া হৈ গ'ল, এতিয়া ঘৰ যাওঁ বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব বুটানটো ক্লিক কৰি দিব। আজিলৈ ইমানেই আছিলে, ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং, বাই।